ইলেকশনৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধৰণে আমি এটা মুখ্যমন্ত্ৰী আৱাস যোজনা নতুন আঁচনি আৰম্ভ কৰিম। যিসকলে ঘৰ নোপোৱাকৈ থাকি গ'ল তেওঁলোককো আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ আপোনালোকে ঘৰ পাব, অৰুণোদয় পাব, লাখপতি বাইদেউৰ পইচা পাব, ইন্সুৰেন্স পালে, উজ্জ্বলা গেছ পালে, বিনামূলীয়া চাউল পালে, আয়ুষ্মান ভাৰতৰ কাৰ্ড পালে। আজি আপোনালোকে চিন্তা কৰক যে এটা পৰিয়ালতে কিমানবিলাক আঁচনি গৈ পালে। এটা পৰিয়ালতে আগতে সূতা, কম্বল লাইন পাতি থাকিব লাগে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ জনধন বেংক একাউণ্ট কৰি দিলে, আমি লাইন পাতিব নালাগে। কৃষক সন্মান নিধিৰ টকা নিজে নিজে আহি যায়, অৰুণোদয় টকা নিজে নিজে আহি যায়, উজ্জ্বলা গেছৰ টকা নিজে নিজে আহি যায়, ইন্সুৰেন্সো আমি নিজে নিজে কৰি দিম। আয়ুষ্মান ভাৰতৰ কাৰ্ড আপোনালোকক ফটো লৈ গৈছে, ঘৰে ঘৰে আপোনালোকে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে। আজি বেমাৰ হ'লেই 5 লাখ টকালৈকে আমি ট্ৰিটমেণ্ট বিনামূলীয়াকৈ দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে চিন্তা কৰক যে আগতে এই সুবিধাবিলাক কোন চৰকাৰে দিছিল? কোনেও দিব পৰা নাছিল। সেইকাৰণে আজিকালি গোটেই ভাৰততে মানুহে নৰেন্দ্ৰ মোদীজীক ভাল পায় আৰু মানুহে কয় মোদীৰ গেৰেণ্টিয়ে সঁচা গেৰেণ্টি, মোদীৰ বাদে বেলেগক বিশ্বাস কৰি লাভ নাই।